বোমা কিনব লাগিছিল দেউতাকে যাইব বোমা কিনব লাগিব কৈ থৈ দেউতা বৌ খৰিখিনি বিক্ৰী কৰিলে তোক কালিলৈকে বোমান দিম দে দেউতা মোক বম টকা আজিয়ে লাগিব মোৰ লগৰ বোলে বম টকা গোটাই আছে কিবা কৰতে ইমান কিয় অকৰামি কথা মই খৰিখিনি বেছি পেলাই পইচা পালি দিম নহয় বমখিনি কালি মোক আজিয়ে বম লাগিব মই ভাতে নাখাওঁ যা কি হ'ব চোন তোৰ কাৰণে খৰিখিনি বেছি পেলাই পইচা দিবাই লাগিব দেউতাই কি জানি বমখিনি নেদে মই কলগছৰে ব্যৱহাৰ কৰিব লাগিব বেছি দাম নহয় 100 টকা আমি ঘৰত দি থৈ আহিবি বেংকৰ পৰা আহোঁ যা আমাৰ ঘৰত দি থৈ আহিবি টকা পালো ভালেই হ'ল পইচাটো বিক্ৰী কৰিছে নেকি টকাত বিক্ৰী কৰিছা চাওঁ বেছি দাম নহয় 100 টকা লাগে যদি নালাগে যদি যা লাগাটো লাগছিলে 50 টকা হয় যদি টকা নহয় মোক 100 টকাই লাগিব গুৱাহাটীত মই কিমান সাপ্লাই দিলো মোৰ লগত 50 টকাহে আছে আৰু 50 টকা ঘৰৰ পৰা আনি দিম নাই বাকী মানে বাকী 100 টকা দি কলগছ লৈ যা হ'ব দে মই ঘৰৰ পৰা পইচা আনি কেনে কিনিম দে আহিছোঁ ৰ
কলগছ ডাল দে হাত লৈ যা মজা লাভে লাভ 200 টকা উঠিলে বোমাই নাযাওঁ